হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে। মোৰ অন্য এটা নতুন ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ওলাই দিলোঁ ঘৰৰ পৰা। আজি সপৰিয়ালে মিলি এটা বিশেষ স্থানলৈ গৈ আছোঁ। কৈ আছোঁ বাৰু আপোনালোকক আগলৈ বিশেষ স্থানটোৰ নামনো কি। আজি আমি গৈ আছোঁ নগাঁও জিলাত থকা ৰত্নাৱলী থানলৈ। কামপুৰত আছে ৰত্নাৱলী থানখন, কপিলী নদীৰ পাৰত। এইফালে আমি আহি গ'লোঁ আৰু গাড়ীত তেল নাইকিয়া হৈছে বুলি সেইকাৰণে তেল ভৰাই ল'ব অলপ। আৰু আজি ৰাতিপুৱা 5টা মানতে ওলাই দিছোঁ ঘৰৰ পৰা। এইফালে কলিজাই চাওকচোন, ৰাতিপুৱা সোনকালে উঠোৱাৰ কাৰণে মুখখন ফুলি আছে চকুকেইটাৰ লগত। কেনেকুৱা দেখিছে তাই। এইফালে হাই দিব দিছোঁ, হাইও নিদিয়ে, মুখখন ফুলাই এইফালে বহি আছে বেচেৰীজনী। এইফালে এতিয়া আমাৰ হৈ গ'ল তেল ভৰোৱা। এতিয়া আমি ৰাওনা ল'লোঁ আমাৰ লক্ষ্য স্থানলৈ। এইফালে এতিয়া আমি অভাৰব্ৰিজ পাই গ'লোঁ। অভাৰব্ৰিজ পোৱাৰ পাছতে আমি এতিয়া হাইৱেত উঠিম আৰু। এইয়া এইফালে উঠিলোঁ আমি হাইৱেত। আৰু চাওকচোন ভিউটো ইমান ধুনীয়া আহি আছে, সেউজীয়া সেউজীয়া চবফালে। আৰু আজি বতৰটো মুকলি, ধুনীয়া ৰ'দ দি আছে। আৰু আমি য'ত যাবলৈ ওলাইছোঁ তাত বোলে খালী পেটে যাব লাগে, কাৰণ বহুত মহত্ব আছে বোলে থানখনৰ। সেইকাৰণে কোনো একো নোখোৱাকৈ ওলাই আহিছে। আনকি পোৱালীকেইজনীও একো খোৱা নাই, সেইকাৰণে চবৰে মুখকেইখন শুকাই আছে। আৰু এইফালে চাওকচোন পাহাৰখিনি, ডাৱৰখিনি লাগি আছে একদম পাহাৰত। ইমান ধুনীয়া লাগিছে দেখিব। আৰু আমাৰ এইফালে কাৰ্বি আংলং ফালে পাহাৰে খালি পাহাৰে দেখিব। এতিয়া আকৌ গাঁৱলীয়া ৰাস্তা এটাদি সোমাওঁতে দেখিছোঁ চাওকচোন, ইমান ধুনীয়াকৈ ৰাস্তাটোত পেণ্ডেল দি ধুনীয়াকৈ সজাই থৈছে বেলুন লগাই। কাৰণ কাইলৈ পূজা যিহেতু, সেইকাৰণে চবে সাজু হৈছে পূজাৰ কাৰণে। চবফালে মানে পেণ্ডেল সাজিছে। পথাৰকেইখনলৈ চাওকচোন, ইমান ধুনীয়াকৈ সেউজীয়া হৈ আছে, দেখিয়ে মনটো ভাল লাগি যায়গৈ। আকৌ এতিয়া গাঁৱলীয়া ৰাস্তা দি আহি আকৌ হাইৱেত উঠিলোহি আমি এতিয়া। হাইৱেত যে মাজত ফুলকেইজোপামান থাকে, ইমান ধুনীয়া লাগে দেখিব ফুলি থাকিলে। চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে ফুলখিনি, দেখিলে মনটো ভাল লাগি যায়গৈ। আৰু আমাৰ কাৰ্বি আংলং ফালে খালি সেউজীয়া গছ গছনি, পাহাৰ, নদ নদী, ঝৰ্ণা এইবিলাকে দেখা পাব। কেতিয়াবা যদি আহে চাব ধুনীয়াকৈ, বস্তুবিলাক ইমান ভাল বস্তু আছে ইয়াত, চাবলগীয়া বহুত বস্তু আছে। কিন্তু মই আপোনালোকক এতিয়ালৈকে দেখাব পৰা নাই। আশা কৰোঁ আগলৈ যাতে দেখাব পাৰোঁ। এতিয়া ফুল স্পীডত আমাৰ লক্ষ্য স্থানলৈ আগবাঢ়িছোঁ। বহুত হেঁপাহেৰে আগবাঢ়িছোঁ, কাৰণ বহুত আশা আছিলে, বহুত দিনৰ পৰা আশা কৰি আছিলোঁ যাম বুলি, কিন্তু বহুত প্ৰব্লেম অহাৰ কাৰণে আমি যাব পৰা নাছিলোঁ। এতিয়া আকৌ এইখিনিতে অকণমান টাইম ৰখি দিবলগীয়া হ'ল, কাৰণ ৰেল আহিছে। ৰেল লাইনৰ গেটকেইখন বন্ধ কৰি দিছে। সেইখন দেখিছেনে, ৰেলখন লাহে গৈ আছে। এতিয়া আমি আহিলোঁ আকৌ। এইখন হ'ল কপিলী নদী। কপিলী নদীৰ পাৰে গৈ থাকিলে আমি ৰত্নাৱলী থানখন পামগৈ। লাহে আহি আমি এতিয়া পালোহি আমাৰ লক্ষ্য স্থানলৈ। এইখনে হ'ল ৰত্নাৱলী থান। এতিয়া গাড়ীখন ছাইডত ৰখাই লয়, তাৰপিছত আপোনালোকক আমি দেখুৱাই আছোঁ ৰত্নাৱলী থানৰ ভিতৰৰ দৃশ্য। এইফালৰ পৰাই সোমাই যায় নামঘৰৰ ভিতৰলৈ। আমিও আহিলোঁ সোমাই।
আহি লৈ ছাইডতে দমকল আছে, আমি হাত ভৰিকেইটা ধুই লওঁ ধুনীয়াকৈ। বহুত দূৰৰ পৰা আহিছোঁ যিহেতু এনেকৈ সোমাই নাযাওঁ। হাত ভৰি ধুই আহি তেওঁৰ চৰণত মূৰ দোৱাই ভিতৰলৈ সোমাই আহিলোঁ আমি। আহি দেখিছোঁ মানুহ নাই কোনো, আমিয়ে প্ৰথম আহি পালোঁ। এতিয়া বৰ্তমান 10:30মান বাজিছিলে নেকি সম্ভৱ। এইফালে দেউতাজনে চাকি বন্তি জ্বলাই আছিলে। আমিও আকৌ এবাৰ তেওঁৰ চৰণত মূৰ দোৱাই পেলাই আহি বস্তুবিলাক দিওঁগৈ ভকতকেইজনক, যিবিলাক আনিছিল আমি শৰাই কাৰণে। এতিয়া আমি শৰাই বস্তুখিনি আগবঢ়াই দিবলৈ আহিলোঁ। আগবঢ়াই দিলে অলপ ঘূৰি পকি চালোঁ নামঘৰটো, কাৰণ প্ৰথম আহিছোঁ যিহেতু সেইকাৰণে অলপ চালোঁ। চাই কৰি লৈ দেউতাকেইজনে ক'লে যে তোমালোকে এতিয়া চাকি জ্বলাব পাৰিবা বুলি, সেইকাৰণে আমিও চাকি জ্বলাব আহিলোঁ। এইফালে মই চাকি জ্বলালোঁ, এইফালে কলিজাকো অলপ সেৱা জনাব দিলোঁ। আৰু এইফালে কলিজাই সেৱা কৰিলেও তাৰ গাত ততেই নাই, আহিলেই দৌৰি। আৰু থানখনৰ ওচৰতে বোলে এটা শিৱ মন্দিৰ আছিলে, আমি তালৈকেও আহিলোঁ। আহিলোঁ ইয়াতো অলপ ধূপ ধূনা লগালোঁ, চাকি বন্তি জ্বলালোঁ। শিৱ মন্দিৰটো একেবাৰে কপিলী নদীৰ লগতে কাষতে মন্দিৰটো। মন্দিৰটোৰ পৰা নদীখন দেখিবলৈ যে ইমান ধুনীয়া লাগে নহয়, একদম ওচৰতে যেন লাগে। এতিয়া চাকি বন্তি জ্বলাই আমি আকৌ আহিলোঁ থানলৈ। আহিলৈ বহি আছোঁ আমি, নাম গাই আছে এইফালে ভকতকেইজনে। আৰু এইফালে কলিজাক চাওকচোন, তাই চকলেট বিচাৰি আছে পাৰ্চত। এইফালে দেখিব পাইছে মানুহ আহিছে এজন দুজন। আৰু এইফালে এতিয়া প্ৰসাদ বিলাবলৈ হ'ল। ইয়াত দিলে প্ৰসাদ আমাক। এতিয়া আমি খাই লওঁ প্ৰসাদখিনি। এইফালে এতিয়া আমি আহিলোঁ থানৰ পৰা উভতি ঘৰলৈ বুলি। আৰু নদীখন চাওকচোন ইমান ধুনীয়া লাগিছে। আমি দলঙৰ ওপৰেদি আহি আছোঁ এতিয়া। এইফালে ডাৱৰখিনি চাওকচোন কোলা মোলা হৈ আহিছে একেবাৰে। আৰু এইফালে কিবা ৰাস্তাৰ কাম চলি আছে নেকি। সঁচাকৈ দেই, বতৰৰ মহিমা যে একদম ধৰিব নোৱাৰে। অথনি ৰ'দ দি আছিলে আৰু এতিয়া লগতে দেখিছেনে কোলা মোলা হৈছে, গোটেই বৰষুণ দিব এতিয়া। আৰু আমাৰ কলিজাক চাৰিওফালে তাই বোলে গাড়ী চলাই আহিছে। আৰু ইয়াৰ পূজা মণ্ডপ বনালেই, পূজা বহালেই। এইফালে চবতে মূৰ্তি আনিলেই। দোকান বজাৰো বহিছে এখন দুখন লাহে লাহে, কালিৰ পৰা যিহেতু পূজা আৰম্ভ হ'বই। আৰু এতিয়া আমি লাহে লাহে ওচৰ চাপিছোঁহি আৰু আমাৰ ঘৰলৈ। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিল, বাই বাই।